প্ৰিয় দৰ্শক এইবাৰ বিহুতলীলৈ আমন্ত্ৰণ জনাইছো মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰতিযোগী মঘাই মুকলি বিহু দল নাৰেংগী ওই বিহুতি আহিলে দেহি ঐ মইনা ঐ কুকুলিয়ে মাতিলে হে গছ ডালে ডালে দেহি ঐ মইনা ঐ কপ ফুল ফুলিলে এ ধুলে গৰজিলে ওই পেপাতি বাজিলে ধুলে গৰজিলে পেপাতি বাজিলে ও মইনা বিহু বিহু লাগিছে নাচু নাচু লাগিছে গা ও জানো উদিলে বগলী লেখো মই লাহৰি ঐ পৰিলে ঐ বগলী ঐ লেখো এহাই নদী পানী টুপি যদি লওঁ খাবলৈ হয় তাতো তোমাৰ ছবি দেখো ও মোৰ জানো বাউলি ঐ বতাহে কপাই বাহৰা গলি লৰাই গছৰ ডালি উৰুৱাই বাটৰে ধূলি এহাই তেনেকৈ তই হালিবি তেনেকৈ তই নাচিবি কঁকালটো ভাঙি ভাঙি নাচৰে পাকতে কেৰাহী কৈছাবিনে ও দিবিনে ঐ এষাৰি দিবিনে ঐ এষাৰি মা
বজাবি ভালে কৈ বজা মিয় ঐ লগৰী এজনী দেই তোমালোকো আনিছো ঐ মিনা কৰা গেজেৰা ঐ মিনা কৰা গেজে ঐ আৰু ঐ আনিছো ফুলি হেই তোমাৰে ঐ দেহাতি ঐ পদুমৰে পাহিতি ঐ পদুমৰে পাহিতি ঐ তোমাক মাতিম ৰূপহী বুলি হৈছে নেকি ক'বলৈ নেপালো ক'বলৈ নেপালো মনতে কথাটিটো নৈকানৰ বিদিনা যেনেকৈ হালিছে ঐ জালিছে ঐ আমাৰ নাচনি তেনেকৈ হালি জালি নাচিছে ঐ পেলাইছে ঐ মূৰৰে ঘাম ৰাম নোহোৱা ৰামায়ণ গোপী নোহোৱা বৃন্দাবন তেনে গতি নকৰিবি হপিছো জীৱন যৌৱন মৰম নোলগাই তগাই ৰাম নোহোৱা ৰামায়ণ চেনেহেনো লগাই তগাই গোপী নোহোৱা বৃন্দাবন পগলা মোক কৰিলি ৰাম নোহোৱা ৰামায়ণ গোপী নোহোৱা বৃন্দাবন তেনে গতি নকৰিবি হপিছো জীৱন যৌৱনটো ঐ বেলি ডুবি গধূলি গাঁৱৰ বুঢ়া মেঠাই বেগাকৈ ভুলি আমাৰ বিহু এৰি বৰ অতি মনোমোহা আচলতে প্ৰদৰ্শন আছিলে প্ৰতিগৰাকী নাচনীৰ গাত যিমান জোৰ সিমান বিহুৱাৰ গাতো আছিলে আৰু সমান মানে এনাৰ্জি লেভেলটো খুব সমান আছিলে গোটেই টিম ৱৰ্ক নহয় জানো এইটো এটা আৰু মই সেইটোৱে অনুভৱ কৰিছোঁ আৰু নৃত্যৰ ভংগীমা হওক গোটেইখিনি মোৰ খুব ভাল লাগিলে বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2023 আজিৰ খণ্ডটোৰ মুকলি বিহু প্ৰতিযোগিতাৰ অন্তত আমি আহি পাইছোঁ জটিল সময়খিনিৰ মাজত তাৰ মানে আমি ঘোষণা কৰিবলৈ লৈছোঁ ফলাফল প্ৰতিযোগিতা হৈ গ'ল গতিকে ফলাফলো ঘোষণা কৰাটো আৱশ্যক তাৰ আগতে মই জানি ল'ব বিচাৰিছোঁ আমাৰ দলকেইটিৰ মনৰ ভাৱ আপুনি কি ক'ব
হয় নমস্কাৰ পুৰস্কাৰ পোৱাটোৱে আচলতে ডাঙৰ কথা নহয় এইখন বিহু মঞ্চত আমি বিহু পৰিৱেশন কৰাটোৱে আমাৰ ডাঙৰ কথা এই মঞ্চখনেই হৈছে এখন আমি যথেষ্ট শিকিবলগীয়া এখন মঞ্চ ধন্যবাদ সঁচাকৈ শিকিবলগীয়া আৰু ময়ো ইয়াতে আঁত ধৰি বহুত কথাই শিকিলোঁ আচলতে এইকেইদিনত তোমাৰ ওচৰলৈ আহিছোঁ ভাল লাগিছে যিহেতু গ্ৰেণ্ড ফিনালে আমি পৰ্যায়ত পাইছোঁহি ভয় লাগি আছে তো বিচাৰকসকলে যি বিচাৰ কৰে ধন্যবাদ কোনে ক'ব উৎপলা ইমান ধুনীয়া নামটো কি ক'বা ইয়াত আহি ভাল লাগিছে বহুত কথা শিকিবলৈ পাইছোঁ আৰু আগতে মানে মুকলি বিহু ৰং বসন্ত উৎসৱত যিহেতু ষ্টেজত কৰিছিলে এইবাৰ মুকলিকৈ কৰিছিলে সেইকাৰণে ভাল লাগিছে সঁচাকৈ খুব সুন্দৰ প্ৰচেষ্টা ৰং চেনেলৰ তৰফৰ পৰা এই ৰং বসন্ত উৎসৱ এতিয়া আমি আহিছোঁ ফলাফলৰ ফালে মোৰ অলপ বুকুখন ধক ধক এনেকুৱা এটা কৰিছে আপোনালোকৰ কৰিছেনে নাইবা ফলাফল ঘোষণা কৰাৰ আগতে আমাৰ সন্মানীয় বিচাৰকসকলক বিহুতলীলৈ আমন্ত্ৰণ জনাইছোঁ এতিয়া আমি আগবাঢ়িছোঁ ফলাফলৰ ফালে মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে ঠিক আছে দৰ্শকসকলে সকলোৱে চিঞৰিছে দৰ্শকৰ আৰু আমাৰ বিচাৰকৰ একেই মত মঘাই মুকলি বিহু দল নাৰেংগী অভিনন্দন মঘাই মুকলি বিহু দল আমাৰ সন্মানীয় বিচাৰকক অনুৰোধ জনাইছোঁ তেখেতসকলক পুৰস্কৃত কৰিবলৈ পুৰস্কাৰত লাভ কৰিছে এটি চাৰ্টিফিকেট LG ফালৰ পৰা গিফ্ট হেম্পাৰ আৰু ৭৫,০০০ টকাৰ নগদ ধন বঘাই মুকলি বিহু দললৈ অভিনন্দন জনালোঁ